নমস্কাৰ ওয়েলকাম টু এডুকেয়ার আসাম কি খবৰ আশা কৰিছো সকলো ভালে আছে বহুত ইউটিউবাৰে চিঞৰি আছে বা বহুত ইউটিউবাৰে কৈ আছে যে ৰি ইভলিউশ্যন হ'ব টেটৰ বহুত প্ৰাৰ্থী পাছ কৰিব আৰু হয়তো পাছ কৰা প্ৰাৰ্থীও হয়তো ফেল কৰিব পাৰে বা কিছুমানে কৈছে পাছ কৰা প্ৰাৰ্থী ফেল কৰাৰ কথাই নাহে ৰি ইভলিউশ্যনে জাষ্ট ফেল কৰাসকলক পাছ কৰিব এনেকুৱা ধৰণৰ ভিউজৰ বাবে যি টি ভিডিঅ' বনাই আছে আৰু ভিউৱাৰ্ছসকলেও বহুত চাইছে যে ৰি ইভলিউশ্যন কাৰণ সকলোৰে পাছ কৰাৰ এটা মন থাকে কিন্তু সেবাই যেতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিচ নিদিয়ে যে ৰি ইভলিউশ্যন কৰিব তেওঁলোকে বহিবোৰ ৰি এক্সামাইন কৰিব বা OMR ৰি এক্সামাইন কৰিব তেতিয়ালৈকে আপোনালোকে এইবোৰ ইমান বিলিভ নকৰিব কাৰণ চাওক টেটৰ যোনটো কথা হয় বহুত ইউটিউবাৰে কৈ আছে ৰি ইভলিউশ্যন কৰিব ৰি ইভলিউশ্যনক লৈ 4-5টা 10টা ভিডিঅ' বনাইছে গতিকে সেবাৰ অফিচিয়েল ৱেবছাইট বা সেবাৰ অফিচিয়েল তৰফৰ পৰা এইটো চিয়'ৰ নোহোৱালে কাৰণ তেওঁলোকে ডিছকাছ কৰিম বুলি কৈছেহে এতিয়ালৈকে ডিছকাছ কৰা নাই ডিছকাছ কৰিহে সেই সিদ্ধান্ত ল'ব আৰু মোৰ মতে হয়তো ৰিজাল্ট যেতিয়া দিলে আৰু ইয়াত হয়তো মোৰ মতে কোনো ধৰণৰ চেঞ্জ হয়তো মোৰ মতে নাহে আৰু যিসকলে পাছ কৰিব বুলি ভাবি আছিলে বা যিসকলে 2-3 নম্বৰ কমিছে বা 4-5 নম্বৰ কমিছে টেটৰ কাৰণে পাছ কৰিলেই যে আপোনালোকে চাকৰি পাব তেনেকুৱা নহয় তাতকৈ আপোনালোকে প্ৰিপাৰেশ্যন কৰক নেক্সট টেটৰ কাৰণে কাৰণ নেক্সট টেট নিশ্চয় হ'ব কাৰণ প্ৰত্যেক বছৰে টিচাৰবোৰ যিসকল ৰিটায়াৰ হয় আৰু অসম চৰকাৰক শিক্ষা বিভাগ চলাই নিবলৈ শিক্ষকটো লাগিবই গতিকে এডুকেশ্যন পলিচি চেঞ্জ হ'ব পাৰে কিন্তু শিক্ষক নিযুক্তি বন্ধ নহয় শিক্ষক নিযুক্তি হৈ থাকিব টেট অসম চৰকাৰে পাতিবই লাগিব গতিকে ৰি ইভলিউশ্যন হ'লে ভাল সেইসকলৰ ভাল ধৰি লওক যিসকলৰ 3-4-5 নম্বৰ কমিছিলে বা যদিহে তেওঁ যেনে তেনে পাছ কৰিলেই যদিও তেওঁ 83 পালে ৰি ইভলিউশ্যন হ'ল বা তেওঁ 90 পালে যদিহে আপোনাৰ 90 পায় বা 83 পায় ধৰি লওক যদিহে আপোনাৰ 200 ওপৰত বা 210ৰ ওচৰা-ওচৰি হৈছে বা 215ৰ ওচৰা-ওচৰি হৈছে বা 205ৰ ওচৰা-ওচৰি হৈছে তেতিয়াহে ৰি ইভলিউশ্যনটোক মাথা মাৰক নহ'লে প্ৰিপাৰেশ্যন কৰক আকৌ ভালকৈ টেট দিব চাওক বুজি পাইছে যদি 83 পাই পাছেই কৰিলে 83 পাই পাছ কৰিলে হয় 90 পাই পাছ কৰিলে হয় কিন্তু আপোনাৰ হাই ছেকেণ্ডেৰী DLED BEd আৰু টেট তিনিটা মিলাই অৰ্থাৎ অভাৰঅল যেহেতু চাকৰিত অভাৰঅল চাব অভাৰঅল যদি ধৰি লওক আপোনাৰ 198 হৈছে অভাৰঅল যদি 190 অভাৰঅল যদি 180 হৈছে বা ইউপি ক্ষেত্ৰত ধৰি লওক আপোনাৰ 240 হৈছে 250 260 হৈছে তেতিয়া ৰি ইভলিউশ্যনৰ মাথা মাৰি লাভ নাই ৰি ইভলিউশ্যনৰ মাথা মাৰক যদিহে আপোনাৰ ধৰি লওক পাছ কৰিলেই আপোনাৰ 210 হ'ব পাছ কৰিলেই 215 হ'ব বা পাছ কৰিলে 280 290 হ'ব তেতিয়া ৰি ইভলিউশ্যনৰ মাথা মাৰক নহ'লে প্ৰিপাৰেশ্যন কৰক বিভিন্ন ধৰণৰ জব আছে শিক্ষা বিভাগৰ লগতে ধৰি লওক বেলেগ জবো আছে প্ৰিপাৰেশ্যন কৰক গতিকে এইকেইটা কথাই ক'লোঁ বহুত ইউটিউবাৰে বনাই আছে ৰি ইভলিউশ্যন বুলি চৰি কিন্তু এইবোৰ ইমান বিলিভ আমি নকৰোঁ বা নকৰিব আপোনালোকে যেতিয়ালৈকে অফিচিয়েল নটিচ নাহে হ'লেতো ভালেই নহ'লেও আপোনালোকৰ কোনো চেঞ্জ নাহে পৰীক্ষাত পাছ ফেইল আছেই প্ৰিপাৰেশ্যন কৰক নেক্সট ইয়েৰ ট্ৰাই কৰক যিহেতু বয়স আছে আপোনালোকৰ থ্যাংক ইউ ছ' মাছ ধন্যবাদ